हाय फ्रेंड्स, हाउ आर यू? वेलकम टू माय यूट्यूब चैनल SS भाई ब्लॉग। सो मैं আপোনালোকৰ লগত লৈ আহিছোঁ এক নতুন ভিডিঅ'টো মানে কি মানে আমাৰ বিহালীৰ যিমান ইউটিউবাৰ আছে ইউটিউবাৰসকলৰ ফালৰ পৰা মানে সৰুকৈ হ'লেও HS আৰু SSLC পাছ কৰা ছাত্ৰ ছাত্ৰীবোৰক সৰুকৈ সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। চ' তালৈ যাওঁ, তাৰপিছতে চবৰ লগত লগ কৰিম আজি। তেনেহ'লে বলক তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আশ্ৰমখনৰ পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ দীপক শৰ্মাদেৱ, সভাপতি দীপক শৰ্মাদেৱ, আজি এই অনুষ্ঠানটোত আমন্ত্ৰিত সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ, অভিভাৱকসকল, শ্ৰদ্ধাৰ আই মাতৃসকল আৰু লগতে মোৰ বন্ধু বান্ধৱসকল আৰু দুটা কমিটিৰ সমূহ বিষয়ববীয়াক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি তেওঁলোকে এতিয়া কিছুমান অলপ তেওঁলোকৰ পাতল লাগিছে, তথাপিতো আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকে বিহালী অঞ্চলৰ এগৰাকী যুৱক সমাজকৰ্মী জয়ন্ত বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা জ্যেষ্ঠসকল, ছাত্ৰ ছাত্ৰীসকল আৰু যাৰ কাৰণে আমি এই সভাখনত দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ, উদ্যোক্তাসকল, মই বেছি সময় কথা নকওঁ। মই 10 মিনিটমানৰ ভিতৰতে মোৰ কথাখিনি মই কাৰণ মই সদায় সময়টো যথেষ্ট গুৰুত্ব দিওঁ। আজি মোক 10 বজাত ইয়াত মাতিছিলে, মই 9:55 ইয়াত পাইছিলোঁ আৰু 11:30 যাম বুলি মই আচলতে ওলাবলৈ ধৰোঁতেই সময়ত চলিব লাগিব। আমি সময়টোত চলাবলৈ গ'লে নহ'ব, সময়মতে আমি চলিব লাগিব। আজি যান্ত্ৰিকতাৰ যুগ, এই যান্ত্ৰিকতাৰ যুগত আমি যুগৰ লগত কিন্তু চলিব লাগিব। এই যুগ আমি কিন্তু চাব লাগিব যে আমি যিটো আধুনিকতা বা সেই আধুনিকতাৰ লগত আমি প্ৰতিভা শিকিবলৈ নহ'ব। যেই নহওক আমি চব মোবাইলৰ লগত জড়িত, যে সময়ৰ লগত আমি আগবাঢ়ি ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই, পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই, মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। ইউনিয়নলৈ এই সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰাৰ বাবে
সম্বৰ্ধনা অনুষ্ঠান সকলো শেষ হৈ গ'ল। আৰু কিন্তু প্ৰথমতে মই ধন্যবাদ দিব লাগিব মানে জনাৰ্দন দা, এয়া আমাৰ মানে দাদা, আৰু জনাৰ্দন দাৰ এটা ইউটিউব চেনেল আছে। চ' দাদাই বহুত হেল্প কৰাৰ কাৰণে জনাৰ্দন দা ধন্যবাদ থাকিল আপোনালৈ। চ' দাদাৰ কাৰণে মই আজি গামোচাখন পালোঁ, কি বুলি দিছে নাজানো আৰু দি দিলে ভাল লাগিছে। চ' থেংক ইউ দাদা। আৰু এজন দাদা আছে, এইজন দাদালৈ ধন্যবাদ থাকিল। চ' এতিয়া এয়া মানে এইখন চাৰ্টিফিকেট আৰু কিবা দিছে, খুলি চাব লাগিব। চ' এতিয়া মানে আমাৰ মানে সভাখনৰ মেইন সভাপতি বুলি ক'ব লাগিব অজয় ঠাকুৰ। চ' অজয় ঠাকুৰক মই ধন্যবাদ দিওঁগৈ। এতিয়া ঘৰলৈ যাবলৈ বাকী আছে, বহুত দেৰি হৈ গ'ল। চ' আমাৰ এয়া অজয় ভাই, তোমাক বহুত বহুত ধন্যবাদ থাকিল, তোমালৈও ধন্যবাদ থাকিল তুমি ইনভাইট কৰাৰ বাবে। চ' ফাইনেলি সভা মিটিং একেই কথা, মানে শেষ হ'ল সম্বৰ্ধনা অনুষ্ঠান। বহুত ৰ'দ দিছে আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। চ' আপোনালোকে সৰু মৰুকৈ পতা হৈছে সম্বৰ্ধনা অনুষ্ঠানখন। চ' আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ মোৰ চেনেলটো নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন বাটনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতেই পাই থাকে।